নমস্কাৰ, বহাগী ধাৰাবাহিকৰ যোৱাকালি হৈ যোৱা ২১৪ নম্বৰ খণ্ডটোৰ বিষয়ে ক'বলৈ লৈছোঁ। কিশোৰ পৰী ঘৰলৈ ভাত খাবলৈ আহে আৰু পৰীলে ফোন কৰে। তেতিয়া পৰীয়ে কিশোৰক কয়, তুমি বাহিৰতে ৰোৱা, মই তললৈ নামি গৈছোঁ। আৰু পৰীয়ে কিশোৰক বাহিৰতে লগ কৰে। তেতিয়া কিশোৰে পৰীক ঘৰৰ ভিতৰলৈ যোৱা কথা কয় আৰু পৰীয়ে কয় যে আজি তুমি ভাত খাব যাব নালাগে, অন্য এদিন আহিবা। তেতিয়া কিশোৰে অমান্তি হয়। তেতিয়া পৰীয়ে কয় যে গধূলি লগ কৰিম আৰু আমাৰ জীৱনৰ কিছুমান সিদ্ধান্ত ল'ম। তেনেকৈ কোৱা পিছত কিশোৰ ঘৰলৈ গুচি যায়। অন্যহাতে ৰিচাই কুণালে ইগনোৰ কৰা কথাবোৰ মনত পেলাই পেলাই দুখ কৰে আৰু মলদ্বীপছত কটোৱা মুহূৰ্তৰ কথা মনত পেলাই পেলাই কান্দে। তেনেতে তাই হঠাতে অসুস্থ হৈ যায়। অন্যহাতে সুশীলে পৰীক সোধে যে কিশোৰ ভাত খাব কিয় নাহিল। তেতিয়া পৰীয়ে কয় যে ফোন কৰিছিল, তেওঁৰ কিবা কাম আছে, সেইবাবে আহিব নোৱাৰে। আৰু কিশোৰক ভাত দিছোঁ আহক বুলি কয়। কিশোৰে মাকৰ কথা ভাত খালেনে বুলি সোধে আৰু পৰীয়ে কয়, নাই খোৱা, মই মাক মাতি দিছোঁ, আপুনি বহক। আৰু মাক আহি ভাতৰ টেবুলত বহে আৰু মাকে পুনৰ কিশোৰ নাহিল নেকি বুলি পৰীক সোধে। তেতিয়া পৰীয়ে কয় যে তেওঁ নাহে। সুশীলে পৰীক সোধে, তুমি ভাত নোখোৱা নেকি? তেতিয়া পৰীয়ে কয়, মোৰ ভোক নাই। আৰু পৰীয়ে মাকক সোধে, আবেলি মই অলপ ওলাই যাম। মাকে কয়, সেইটো আৰু সুধিব লগা কথা নেকি? আকৌ পুনৰ সুশীলে সোধে, তুমি ঠিকেই আছানে? তেতিয়া পৰীয়ে কয়, মই ঠিকেই আছোঁ, আপুনি ভাত খাওকগে। আনফালে বহাগীৰ ভনীয়েকৰ স্বৰ্ণালীৰ বিয়াৰ যা-যোগাৰ চলে। স্বৰ্ণালীৰ মাকে দেউতাকক কয় যে কালি কোৱা কাহিনীটোত ছোৱালীজনীয়ে ল'ৰাটোৰ লগত সুখী আছিলনে? তেতিয়া দেউতাকে কয় যে কিয় নাথাকিব, বহুত সুখী আছিল। লগতে দেউতাকে ইয়াকো কয় যে বিয়াৰ দিনা কিন্তু মাকে ধূপ-চাকি জ্বলাইছিল আৰু তেতিয়া মাকে ধূপ আনিব লাগিব বুলি কয়। আৰু মাকে ছোৱালীজনীৰ কাৰণে নতুন কাপোৰ এযোৰ কিনা কথা কয়। তেতিয়া দেউতাকে পইচাৰ কাৰণে সৰুক মাতে। সৰুৱে বজাৰ কৰিবলৈ ময়ো যাম বুলি কয়। দেউতাক আৰু সৰু বজাৰলৈ যাবলৈ লওঁতেই বহাগী আহে। বহাগীয়ে মাক দেউতাকক কয় যে ডাঙৰ ভণ্টিয়ে আজি ৰাতিৰ ভাতসাঁজ একেলগে খাবলৈ মাতিছিলে। আজি ঘৰত কিবা পাতিছা নেকি? নে কাৰোবাৰ বিদায় আছে? দেউতাকে তেতিয়া কয়, নাই, তাইৰ অফিচৰ বছ সলনি হৈছে, তাৰে ফূৰ্তিত ভাত এসাঁজ খাওঁ বুলি কৈছে। সেই বুলি কৈ বাপেক আৰু ভনীয়েক বজাৰ কৰিবলৈ বুলি ওলাই যায়। আজিৰ খণ্ডটি ইমানতে অন্ত পৰে। অহা খণ্ডত সম্পূৰ্ণ খণ্ড পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।